আজি মই খালবাৰী 21 নং খালবাৰীৰ সমষ্টিত মই আজি নমিনেশ্যন দাখিল কৰি BPF পাৰ্টিৰ পৰা তো বহুত ভাল মই দাখিল কৰি পেলাই এতিয়া ওলাই আহিলোঁ আৰু আমাৰ পুৰা এৰিয়া যোনটো 21 নং খালবাৰী সমষ্টি পুৰা আমাৰ BPFৰ লগত মানে ভোটাৰ্ছ লগত আছে তো জিঘাটো খাটাম শাসক বিৰোধী সকলোৱে আচলতে বহু কেইজনীয়া আজি প্ৰাৰ্থী আহিছে সবকে সবেই নমিনেশ্যন দিব সবকে মই খুব বিচাৰ দিছোঁ ইলেকশ্যনটো মানে সবেই নমিনেশ্যন দিব আমাৰ BPF দিব আৰু UPPL দিব BJP দিব কংগ্ৰেছে দিব সকলোকে মই মানে শুভেচ্ছা জনাইছোঁ বেয়া পাইছে সেইটো কেনেকৈ কৰিব মইতো দেখা নাই এতিয়া এনেকুৱা যে হৈছে মই শুনাও নাই আজি তাৰিখত মই যিমান আমাৰ মানে কেণ্ডিডেট টিকেট দাবীদাৰ আছিলে মানে 4জন দাবীদাৰ আছিল 4জন দাবীদাৰৰ ঘৰে ঘৰে কালি যিদিনা মই টিকেট পাইছে নেক্সট দিনাই ৰাতিপুৱা 6টা বজাত মই গা ধুই পেলাই সব মানে আমাৰ যিমান 3জন আছিলে সেইখিনিৰ ঘৰত গৈ পেলাই মই আশীৰ্বাদ লৈছোঁ সেৱা কৰিছোঁ আঁঠু কৰাই সেইটোৱে এটা সময়ৰ সতীত ডাঙৰীয়া আপুনি এটা সময় কেইটা দলতে আছিল যুদ্ধ মানে সেইটো হ'ল কি আমি আমাৰ বন্ধুটো কোৱা নাযায় মোৰ দাদা হয় একচুৱেলি ক'ব গ'লে এতিয়া আমাৰ পাৰ্টিটো বেলেগ বেলেগ তো আমি ইলেকশ্যনহে খেলিম এতিয়া ইলেকশ্যন খেলিলে মানে তো নিজৰ দাদা ভাইতো কিবা নহয় তাতে একো কিবা নহয় যেন লাগে BJP আছে কাৰ লগত মানে আপোনালোকৰ ফাইট হ'ব বুলি নাই ফাইটটো এনেকুৱা আমাৰ BPFটো আমাৰ যোৱাবাৰত লোকসভাই ইলেকশ্যনত আপোনালোকে দেখাই পাইছে তাতে মানে তিনিটা পাৰ্টি মিলি পেলাই একেলগে খেলিছিলে সেই টাইমত সিহঁতে 24,000 চামথিং তো আমাৰতো 27 অকলে BPFটো অকলে 27 চামথিং তো কি হ'ব মইতো এতিয়া ক'ব নাযাওঁ যে মানে কোনোবা ওচৰত আহিব পাৰিব